নমস্কাৰ পৰিচয়ক্য বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া আপোনালোক সকলোৱে জানে খেতি পথাৰৰ সময় আৰু এতিয়া সকলোৱে পথাৰত ব্যস্ত আৰু আমিও যিহেতু খেতি কৰিছোঁ কেনেকৈ কৰিছোঁ আপোনালোকক দেখাম অকণমান স্মৃতি হিচাপে থাকি যাবলৈ ভিডিঅ'টো কৰিছোঁ। চাওঁচোন আহক মোৰ ভিডিঅ'টোত কি দেখাওঁ। কি হ'ল এটা উঠিছে। এতিয়া আহিলোঁ কঠীয়া নিলে আৰু মই দেখাম আমি কঠীয়া তোলা নাই বাৰু, মই কঠীয়া তুলিব নোৱাৰোঁ। সিহঁতৰ পূৰা জিতাজিত হৈ গৈছে কোনে কিমান তুলিব পাৰে। যোনে বেছিকৈ তুলিব পাৰে সি বেছিকৈ পইচা পাব, সেইকাৰণে মানে পূৰা ফাৰ্ষ্ট তুলিছে। এয়া দেখিছে ৰ'বলৈ সময় নাই কাৰো, আৰু এইটো সময়ত খুব ভাল লগা সময়। আমিও আগতে তুলিছিলোঁ, ভাল লগা। চবকে দেখাই দিওঁ আকৌ। নিজৰ ঘৰ ৰোৱাই নাই, বৰমাহঁতৰ ৰুবলৈ আহিছোঁ, অকণমান দেখাই দিছোঁ। এইজনী বৌ এই বৰমা দেখাই দেখোন মুখখন হৈ যাব। আমাৰ ৰোৱাই দিনাই কৰিম আকৌ ন, আমাৰ ৰোৱাই যাম। ৰুলেনো এনেকৈ ৰুৱে মোকনো ভাবিব এজনী কি এনেকৈ ৰুৱে বুলি। বন্ধু বান্ধৱীসকল, সেইদিনাখন যিহেতু দেখালোঁ বৰমাহঁতৰ ঘৰত ৰোৱা অকণমান, আৰু আজি আমাৰ ঘৰত নভুই ৰোৱা। আৰু মই ঘৰত আছোঁ, ঘৰত ৰান্ধনি কাম কৰিবলগীয়া হৈছে। আৰু আপোনালোকে জানেই যে ৰান্ধনি হ'লে কিমান ব্যস্ত হয়, ঘৰৰ কামবোৰ দেখাব নোৱাৰি, বহুত বেছি কাম হয়। তথাপিতো পথাৰলৈ চাহ দিবলৈ যাম। ভাত দিছোঁগৈ, ৰাতিপুৱাখিনি বেলেগকৈ আহিছে, তেওঁলোকক ৰাতিপুৱাই ভাত দিবলগীয়া হৈছে। অকণমান দেখাম যিমান পাৰোঁ, কোন কোন আহিছে কি কৰোঁ, আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। চবকে এপাক দেখাই দিছোঁ। সেইটো আমাৰ কান্দা খাই একদম তিনিআলি মাত বাবু মালিক। আমি ভাত বনাই ৰুবলগীয়া হৈছে, ভাত বনাই আহি ৰোৱনীক খুৱাইও আকৌ ৰুইছোঁ। বোকা চোকা নালাগে বাৰু, মানুহে ভাবিব এনেই ফটো মাৰিবলৈ আহিছে বুলি। খুইদেউ ইবাৰকে আহিব নাই দেখাই দিচোন বাৰু। ইবাৰকে নাহিব পাৰে নহয়। বৰ মস্তিকে ৰুইছেও। পচোৱা কঠিয়াতকৈ চা এইখিনি শুনোৱে ৰোৱা নেকি? ডাইৰেক্ট একদম পচোৱা হৈ গৈছে, চোন। শুনো কেনেকুৱা লাগিছে, ৰুই ভাল লাগিছে নে? ঘৰলৈ যাবা নি? ঘৰলৈ যাবা নোযোৱা? অলপ স্পীড ৰু, এনেহ'লে কিটো হ'ব? অকণমান ভাল স্পীড ৰোৱা, বৰ লেজি এইবোৰ। এজনীয়ে কঠীয়া সোনকালে ৰুই দেখা। আগতে এনেকে আলিতে বহি থাকো নহয় আমি, আমনি লাগিলে মানে, সেইকাৰণে অকণমান বহি লৈছোঁ ন। ঐ বিট দিয়া বোকা, ঐ কচ আছে বোকা, বোকা ল'ব, মোবাইলটো পৰিব, মোবাইলটো পৰিব। কি এনেকুৱা
বোকা দি মই লেতেৰা বোকা হোৱাই নাছিলো চাকত ইমান ধুনীয়া চাদৰখন পিন্ধি আহিছো তহঁতি পিন্ধি আহিছ জানো ন ৰোৱনী কেইজনী হৈছিলে 1 2 ক ৰোল নাম্বাৰ আমাৰ ৰোল নাম্বাৰ ৰেষ্ট কাইলৈ ছুটি হ'বলৈ হৈছে 1 ক ডাঙৰ মানুহৰ নামটো নেগাওঁ ক নহ'লে নামটো কাঢ়ি লওঁলে 1 2 ক গীতুমণি বৰুৱা ক'ব লাগিব তাৰপিছত কি আছে স্বৰ্ণ মাছুৰী বৰুৱা জোনালী কি চুম্পি বৰুৱা তাৰপিছত নামে নাজানিছো নহয় ৰেষ্টা কৈছো নাম ক পখিলা উপস্থিত ক এইফালে যাদৱ দাই খুৰী উপস্থিত কক ৰিংগাংগী বৰুৱা ৰহেশ মঞ্জু বাগটি লিলি কোন থাকি গৈছ হেৰি কি আছিলে অসমৰ মানুহৰ নাম থাকি ৰীনা এইফালে ইভলিনা বৰুৱা উপস্থিত কোৱা ৰোৱনী খবৰে নাই আৰু কোন ঠাইত গ'লে গীতুমণি বৰুৱা 1 নম্বৰ বুলি কৈছো গীতুমণি বৰুৱা 1 নম্বৰ বুলি কৈছো হাজিৰা প্ৰথমে সোমালে হেৰি ৰেষ্টা বহীত নাম সেইফালে দেখা নাই ইমান বুঢ়ী মানুহ আহিছে পথাৰলৈ কিমান বুঢ়ী মানুহ লাখুটি লৈ ইমান দুখ হয় কেইজনী কৈছো তই শেষ হৈ গ'ল ধুনীয়া বতৰ আমাৰ গৃহস্থ লাভ হ'ল আজি কেইজনী 1 2 3 4 5 6 7 8 9 10 11 12 মই 13 মা 14 বেটি 15 এটা ইমান বুঢ়ী মানুহ মেখেলা আৰু নেদাঙিবি ইমান বয়সলৈকে পঠালে ৰেষ্টা চলি আছে নাম কৈ দিম হেৰি কি বুলি কয় নহয় ৰেষ্টা চলি আছে কৃষ্ণা বৰুৱা উপস্থিত বাইদেউ এইফালে বিমলা বৰ্মন উপস্থিত কক খালো মাল পিয়েংগে ৰেষ্টা আমাকনো পথাৰত নোৰোৱা নিচিনাই লাগিব মোৰ দেখা নাই গোটেই বোকা দিলে ৰিংকিয়ে এইবোৰ বোকা দিছে দেই মানুহজনীনো লেতেৰা নহয় বাৰু শেষ হৈ গ'লগে ৰুই খালি এতিয়া লাষ্টৰ মুহূৰ্ততহে কি হয় নাজানিছো সেইটোহে ৰিক্স ল'ব নোৱাৰিছো গিলাচ নুজুৰিলে ধুই ল'বি দেই পেহী গিলাচ নুজুৰিলে ধুই ল'বি ধুই মাল পেংগে কোনে বেয়া নিজৰখিনিয়ে থাকি গৈছে ধুই দে তহঁতি আকৌ বোলে মাজতে নিউজ দে হৈছিলি নিউজত দিছিলে অলপ পিয়ে নে নিপিয়ে এতিয়া যে ৰুব নোৱাৰিম আৰু দেই
ননাখনৰ বৰ আশা থাকিলে হ'লে দেই হেগা হয় দেই বাগানেদি যায় বুলিয়ে ভয় আমাৰ বাগানখনক কেলে থাকি যাব লাগে এখনো দেখা দিছোঁ এনে বৰুৱা মাংস ফিট নেকি জিকিব লাগিব নহয় ন অঁ গৰু মালিকটো অকণমান সাক্ষাৎ কৰিব লাগিব দেই গৰু মেলি দিছে ৰুই থাকোঁতে বসন্ত লগত ফটোকে কপি তুলি লওঁ বসন্ত লগত ফটো কপি তুলি লওঁ কিন্তু তাৰপিছত কথাটো কম নেকি আপোনাৰ গৰুৱে এই কঠীয়া খাব লাগিছে অঁ জমনি দেই আমি হাঁচ মাৰিলোঁ দেই আজি ৰোৱনীত খেতিও আধাটো গ'লগৈ দুমাহমান থাকিলে কঠীয়া নজুৰিলে নাচি দিয়ক নেজানে কয় সিহঁতি ভালকে জানিলে গাব আকৌ বৈ বিহু গালোঙে গবা সেইটো কি গান এটা গাব নাজানো এনে ঘৰত চিঞৰি থাকে কি ডাউন নেকি বেটেৰী ডাউন নেকি কৈছো বেটেৰী ডাউন অ' ৰাম ল'ৰা ছোৱা লৈ অ' নফালে চাই দিয়া বাই 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 কুকুৰ পোৱালি আহ এতিয়া তই কেনেকুৱা হাঁহি আছে চা ঐ ঐ বিদ্যা খুৰীয়েকক নাপায় নহয় তোমাৰ কৰিবলৈ জানা সেইটো কথা ঐ খুৰীয়েক মানে মাক হয় মা ঐ হেৰি মাক তোৰজনী খালে ঘৰত ভৰাই থৈ বন্দী কৰিলি অ' মৰাখন এখন বিদ্যা আদায় কৰিলে পপুকন চাচোন নেপেলাবি বুলি কচোন জহনি নিয়ানো কি চা আকৌ যা হাঁহিবলৈ আহিছ কান্দাকা ইমান ভৰ খেতিটো কৰিলে বোকা ইমান লগাই দিম দে গোটেই খেতিটো কৰি পিনি এতিয়া সেনেকে চফাকে থাকিলে নহ'ব নহয় হা ঐ এতিয়া সেনেকে থাকিলে হ'ব নি হা সেনেকে থাকিলে হ'ব নি লটুন স্পৰ্টিং পিন্ধি আহিছে নি লটুন ইমান খেতিটো কৰি সি চফাকে থাকিলে নহ'ব নহয় ন ইমান ধুনীয়া বতৰ কৰিলে ন আজি ঘৰত থকাতকৈ পথাৰলৈ অহা মজাই বেলেগ ঘৰৰ কাম সামৰি ৰোৱনীক আধাটো ৰোৱনীক খুৱাই বোৱাই মৰ্ণিংখিনিক ঘৰলৈ আহিলোঁ পথাৰলৈ আহিলোঁ ভাগৰ লাগিছে বহুত পেহীয়ে কৈছে পেহী সিহঁতি আহিছিলে ঘৰত থকাতকৈ তই পথাৰলৈ আহিলি ভালেই হ'ল ফূৰ্তিটো পালি ইয়াৰ ফূৰ্তি কেনেকুৱা ফূৰ্তি ভতিজা আহি একদম বোকা খেলা আকৌ লগৰকেইজনীৰ লগত পথাৰত খুৰীহঁতৰ লগত বোকা খেলা মজাই বেলেগ চাই থাকিব দেই ভিডিঅ'টো ৰুই মেলি শেষ হ'ল এতিয়া ঘৰলৈ গৈছোঁ দেই ভিডিঅ'টো সামৰণি মাৰি দিওঁ বুলি এই ভিডিঅ'টো কৈছোঁ আপোনালোকে চবেই চাব পেহী এতিয়া পেহী এতিয়ালৈকে আমাক সহায় কৰি আছে ন পেহী দিব চাগৈ পাৰিব আমাৰ আশীৰ্বাদ আছে নহয় আপোনালোকে চাব ভিডিঅ'টো আৰু বহুত বেছি ফূৰ্তি কৰিলোঁ চব দেখুৱাটো সম্ভৱ নহয় মোবাইল বোকা লাগিলে বাৰু তথাপিতো অকণমান স্মৃতি হিচাপে থৈ দিছোঁ বোকা দি শেষ কৰিলে স্মৃতি হৈ থাকক বুলি বেটিকো পথাৰলৈ লৈ আহিলোঁ দিনটো থাকিলে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব শেষলৈকে মৰম দি যাব যিসকলে নতুনকৈ আহিছে পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব